Everyone again welcome back to my channel. বহুত দিনৰ পিছত vlog এটা আপোনালোকৰ কাৰণে মই ৰেডি কৰিছো। মই ইয়াৰ মাজতে মাহতৰ তালেও গলো আৰু few glimpses of that moment মানে তাৰে মই মাহতৰ ঘৰলে যে গলো তাৰো সৰু সৰু moment মই আপোনালোকৰ লগত শেয়াৰ কৰিম আৰু আমি আহিছিলো মৰিয়ানি এখেতৰ পেহিয়েকৰ ঘৰলে আৰু ৰাতি থকাকে আহিছিলো দুৰাতিয়ে থকা হল আৰু বহুত ভাল লাগিলে থাকি পেলাই আৰু মানে আগতে ধৰক মৰিয়ানিত দাদা আৰু ভাইটিয়ে বিয়া পাতা নাছিলে তেওঁলোকে বিয়া পাতিলে সো তাহাতৰো ওয়াইফ বুৰ আছিলে মানে মোৰ যা আছিলে দেউৰানী আছিলে সো তাতে মানে বহুত হেপা কৰে সো আহিলো ভাল লাগিলে তাৰে আপোনালোকে তাত থকা অলপ মুহূৰ্ত আপোনালোকে দেখা পাব আৰু আমি একচুয়ালি আহিলো লিচুবাৰী ডন বস্কৰ ফ্ৰন্টতে ৰখি আছো মানে বেটা ইন্টাৰভিউ দিছিলে যেহেতু হি সিলেক্ট হল সো ইয়াৰ আজি কিবা ৰিসিপ্ট দিব মানে এডমিশনৰ কাৰণে ৰিসিপ্টখন আনি থ বাট ষ্টিল আমি বাকসুঙৰ 17 ৰ পৰা ইয়াৰ এডমিশন আছে তেতিয়াও আমি মানে বাকসুঙটো দি থৈছিলো সো তাৰো ৰিজাল্টৰ কাৰণে আমি ওয়েট কৰিম আৰু ইয়াৰ পৰা সিধা আমি ঘৰলে যাম আৰু বহুত দিন একো ভিডিও দিব পৰা নাই তাৰ কাৰণে আপোনালোকে বেয়া চেয়া নাপাব মই এতিয়াৰ পৰা ৰেগুলাৰলি ভিডিও আপলোড কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু আপোনালোকে ভিডিওবোৰ চাব আৰু আশা কৰিছো আপোনালোকে এনজয় কৰিব আৰু যি সকলে মোৰ ফাৰ্স্ট টাইম মোৰ ব্লগটো চাই আছে বা মোৰ ভিডিওছবোৰ ফাৰ্স্ট টাইম চাইছে দেন আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে সাইডতে থকা বেল আইকনটো আপোনালোকে ক্লিক কৰি ল'ব আৰু এই আমাৰ বেটাই গ্লাছ লগাই পেলাই কি কৰিছা বাবা তুমি আয়ৰন ম্যান বডিছে কালি আমি একচুয়ালি মৰিয়ানিৰ 99 ষ্ট'ৰ এখন আছে এনে মানে গলো কিনো পায় 99 ত মানে এক্সাইটমেন্ট না 99 ত আজিকালি একোৱে নাপায় সো মানে ভাবিলো কিনো পায় চাই হংগে সো তাৰ পৰা বহুত কিবা কিবি ললো আপোনালোকক হেয়াও দেখুৱাম এখনো 99 रुपीस লৈছে আৰু কেনেমান বস্তু আছে বেক সাইডে আৰু মৰিয়ানিত একচুয়ালি মাছও বহুত মানে ভাল কোৱালিটিৰ মাছ পোৱা যায় সো মোৰ মানে আব্বাই কৈছিলে মোৰ আব্বাই ইলিশ মাছৰ কথা কৈ আছিল যেটো অৰিজিনাল ইলিশ মাছ হেতু কালিয়ে ললো লৈ পেলাই ইয়াত তলতে থৈ দিছো ইলিশ মাছ ললো আৰু ডাঙৰ যেটো মিছা মাছ তাৰে এপোৱামান ললো আৰু 1500 ৰ ভিতৰত গুটেখিনি পোৱা গল ইলিশ মাছ 1 কেজি মান ললো আমি এতিয়া আমি আমাৰ ঘৰত অলপ ৰাখিম মাহতক অলপ দিম ভাগ কৰি মেলি খাম আৰু কি ললো হেপিখিনি আপোনালোকক দেখুৱাম তাৰ আগতে আপোনালোকে মই মৰিয়ানি যোৱা আৰু ঘৰলে যোৱা ভিডিওখিনি অলপ এনজয় কৰি লওক বৰ বেছি দীঘলীয়া ভিডিও নাই কৰা সৰু সৰু ক্লিপ বনাইছো মই আৰু তেনেকৈ ইন্ট্ৰোডাকশন দিবলৈও নহলে একচুয়ালি এবাৰ মই ভিডিওতকে বেছি নিজৰ মানে এনজয়মেন্টটো পৰিয়ালৰ লগত মানে যিখিনি মুহূৰ্ত হেখিনি এনজয় কৰিবলৈ বেছি চেষ্টা কৰিলো মানে পাছে পৰে ব্লগ বনাই থাকিম আকৌ হয়তো আহা হ'ব বা তাহাতি যাব তেতিয়া মই আপোনালোকক ধুনীয়াকৈ চিনাকি কৰাই দিম এবাৰ মানে অকমান নিজে মানে প্ৰাইভেটলি মানে ফূৰ্তি ফাৰ্তা কৰিলো ৰাতি 12টা এটালৈকে আমাৰ বহা হল জুই জ্বলোৱা হল সো মানে ভাল লাগিলে বেসিক্যালি ভাল লাগিলে আৰু এতিয়া আমি ঘৰ গৈ আছো আৰু আপোনালোকে ভিডিওবোৰ চাব হেখলৈকে মোৰ যেহেতু ঘৰলৈ তেনেকৈ যোৱা নহয় বছৰকত এবাৰ বা দুবাৰ যোৱা হয় থকাকৈ আৰু এবাৰো বৰ বেছি দীঘলীয়া ছুটিত নগলো মই 6 দিন মান থাকিলো ঘৰত সো হেকাৰণে অলপকে যিখিনি মুহূৰ্ত হেখিনি ক্যাপচাৰ কৰি ৰাখিলো আৰু ভন্টিৰো মানে ভ্যাকচিন লৈ গাটো বৰ এটা বেছি ভাল নাছিলে সো তাহাতক মই উঠাব নোৱাৰিলো আৰু বেটাই এনজয় কৰে তাত গলে মানে মুকলি পায় চুতাল আছে আমাৰ আৰু জুই জ্বলোৱা হয় বাহিৰত হি ঘুৰিব মেলিব পাৰে সো বেসিক্যালি হি অলপ ফুৰ্তি কৰে তাৰ কাৰণে যোৱা হয় যেহেতু মোৰ ঘৰ ওচৰতে প্ৰায় আহিয়ে থকা হয় সো থকা নথকাটো ইমান মেটাৰ নকৰে আৰু এইখিনিকে ৰাখিলো আপোনালোকে চাব চাই এনজয় কৰিব কত গলো কি কৰিলো আপোনালোকে গুটেখিনি ইয়াতে দেখা পাব মোৰ চেনেলটোলৈ আকবাৰ স্বাগতম জনাইছো আৰু মই একচুয়ালি যোৱা কালি 1 তাৰিখ আছিলে 1 তাৰিখৰ ইভিনিংতে ঘৰলে আহিলো মাহতৰ তালে আৰু বিশেষকৈ তেনেকৈ একো আপলোড দিয়া নাই মানে আপডেট দিয়া নাই ভন্টিৰ গাটো বহুত বেছি ভাল নহয় আৰু সো এতিয়া অকমান ইভিনিং ওলাই আহিছো বেটাক লৈ পেলাই কিবা এটা আনুংগে বুলি পেলাই তেতিয়া ভাবিলো ভিডিওটো ষ্টাৰ্ট কৰো বুলি পেলাই একো যেহেতু বনোৱাই নাইকিয়া সো হেয়াই আপোনালোকে চাই থাকিব কেকা দোকান যাবা কত আহিছা তুমি
কৈ দিয়া মই নানী ঘৰলৈ আহিছো কেকৰ দোকান আহিছো মই নানী ঘৰলৈ আহিছো কেকৰ দোকান যাব আহিছো কেকৰ দোকান কি কিনিবা হয় নেকি অ'কে কি কৰিছা তুমি হা হ'ল জুই নুমাই থাকিব এতিয়া ঘৰত থাকোঁতে ওচৰৰ আণ্টি এগৰাকীয়ে মানে তাতে থাকে ভাড়া থাকে আণ্টিগৰাকী বহুত আগৰ পৰাই চিনাকি তেওঁ গোৱালপাৰাৰ হয় আৰু বহুত বেছি মৰম কৰে মোক মানে নিজৰ নিচিনাকৈ তেওঁলোকৰ ঘৰলৈ গ'লোঁ আৰু আণ্টিয়ে মানে পিঠা খাই ভাল পাওঁ কাৰণে কেইবাবিধো গৰমকৈ পিঠা মোৰ কাৰণে বনাই দিলে আৰু বহুত ভাল পায় মানে মোক অলপ দেৰিৰ কাৰণে গৈছিলোঁ বাট ভাত খাবলৈ ৰখাই দিলে আণ্টিয়ে আৰু বেটায়ো তাত ভাল পালে খেলি পেলাই প্ৰায় 5টামান বজাতে মই ঘৰ আহিলোঁ মানে দিনটো তাতে থকা হ'ল যাব বিচাৰিছিলোঁ যদিও আণ্টিয়ে যাব নিদিলে একচুৱেলি মানে কেতিয়াবা ভাল লাগে ন মানে এনেকৈ ধৰক পটককৈ চিনাকি মানুহ মানে ইমান আমাৰ লগত হেৰি নথকা মানুহবিলাকেও যেতিয়া পটককৈ মানে ইমান হেঁপাহ কৰে আমাক লৈ বহুত ভাল লাগে আণ্টিকো আমাৰ ঘৰলৈ মাতিম মই যিহেতু মৰিয়নি গ'লোগৈ চ' আণ্টিক মাতা নহ'লে এইকেইদিনতে মাতিম আপোনালোকক আকৌ ভালকৈ চিনাকি কৰাই দিম আৰু আণ্টিৰ ঘৰ আমাৰ ঘৰৰ অলপ ওচৰতে আৰু আণ্টিৰ ছোৱালী এজনী আছে আৰু বেটা এটা আছে বেটায়ো তাৰ লগত খেলিলে দিনটো ধুনীয়াকৈ পাৰ হ'ল ঘৰলৈ অহা পিছদিনাই আমাৰ মৰিয়নি পাৰ্টি আহিলে মানে এয়া মোৰ দেওৰানী আৰু এয়া মোৰ ননদ বেটাৰ লগত বহি আছে তাহাঁতক লৈ বাহিৰলৈ ওলাই আহিলোঁ আৰু তাহাঁতৰ লগতে আমি পিছদিনা মৰিয়নিলৈ যাম আবাই এওঁৰ নিচিনা কৈছে কি তুমি নিজকে উলিয়াই লোৱা দিয়া কওক কিবা এটা কওক কি ক'ম দাদাজন আহি কোৱাই নাই আৰু মানুহজনক যে এৰি থৈ আহিছা দুখ লাগিছে নে দুখ লাগিছে কিন্তু নাই ন নাই অলপ ফূৰ্তি কৰি লোৱা ব্লগত তোমাক বয়ে উঠাব তুমি বৌক উঠাইছা তাৰ কথা নকলা এনিভাৰ্চাৰী টু ইউ কি খাইছা কেক এনিভাৰ্চাৰী কেক ষ্টেণ্ড লাগে নালাগে দেই বেয়া দিছে মই আছো মই ফটো মাৰা ঠিক আছে
উঠোৱা মই নাই উঠোৱা আমাৰ বাইদেউ কি বনাই আছে ৰুটি বনাই আছো শুকান ৰুটি আমাৰ কেকা আহিছে অঁ ডাঙৰ কেকা এয়া মোৰ কি হয় এয়া মোৰ ভাই বোৱাৰী চাওঁ ভাই বোৱাৰী সকলো দেখাই দিয়ে ভাই বোৱাৰী ৰুটি বনাই মানে পাগলা হৈ গৈছে ককাই বৰ্জনাৰ কাৰণে হোৱা নাই নাই হোৱা কেলে চকত খং উঠি আছে বেমাৰী খাই দিয়া বেমাৰী চাওঁ ভাত খাবলৈ মানুহজনৰ লগত আজি কি হ'ব এয়া পিকনিক খাইছো আমি ৰাতি 12টা খাবলৈ নাই আপোনাক নাই দিয়া খাবলৈ নাই দিয়া মানুহ খাবলৈ দিয়া নালাগে বাৰাণ্ডা ৰুম হয় এইটো তাতে আমি বনাই সিজাই মানে তাতে বহি পেলাই জুই ফুৱাই বহুত কথা লেকচাৰ মাৰি মাৰি মানে তাতে খালো 11:30 পৰা খাবলৈ বহিছে ধুনীয়া লাগিছে বোলে এই চুলিখিনি পকি গৈছে খালি এতিয়া বুঢ়ী গলে পুৰা বুঢ়ী গলে খঙাই যায় পুৰা আগুন জ্বলিছে বাকীখিনি কালি দেখাম ষ্টক আমাৰ বেমাৰী তুমি কি লৈছা কি ললা তুমি চব দালি ললো আৰু বেগ ললো আৰু একো নাই লোৱা আৰু তাই কি চানগ্লাছ নেকি কি হয় তুমি আমাৰ ৰাইজসকলৰ মুখখন দেখুৱাই দিছো এজন মানুহে আজি 500 টকা খৰচ কৰিলে দেই ফুচকা খাবলৈ জ্বলা ফুচকা খাব দহি ফুচকা মই খাম নৰ্মেল উইদাউট দহি ফুচকা মানে উইদাউট দহি ফুচকা নৰ্মেল ফুচকা বেমাৰ যদিও খাম খাব তাই খাবই বেমাৰী ইয়াৰ একচন চাই না খাই দিয়া এটা ধুনীয়াকে খাই দিয়া আমি ক'ত আহিছো আমি ক'ত গৈছো আমাৰ ইয়াৰ স্পেচিয়েল গেষ্ট যে মাজে মাজে ইণ্টাৰভিউ লৈ থাকে নতুন হোটেল পিংকিয়ে মিঠাই খুৱাব আহিছে আমাক আনিছে আমাক এইখিনি কৰিছেহে নহয় ষ্টাৰ্ট কৰিছেহে